নমস্কাৰ। আজি দেওবৰীয়া অনুগল্প শিতানলৈ মোৰ সশ্ৰদ্ধ প্ৰণাম। লগতে আটাইলৈ মৰম আৰু শুভেচ্ছা জনাই বহুদিন বিৰতিৰ মূৰত এটি অনুগল্প পাঠ কৰিবলৈ আহিলোঁ। অনুগল্পকাৰ ধ্ৰুৱজ্যোতি দত্তৰ বিষ। এই গল্পটি নিৰ্বাচন কৰাৰ মোৰ এটাই কাৰণ, কিয়নো সদায় নাৰীক অবলা বুলিয়েই জ্ঞান কৰি আহিছে। সময়ত নাৰীও যে দুৰ্গাৰ ৰূপ ল'ব পাৰে, লগতে বিনা দ্বিধাই নিজৰ ওপৰত হোৱা মানসিক তথা শাৰীৰিক নিৰ্যাতনৰ উপযুক্ত উত্তৰ দিব পাৰে, তাকেই যেন গল্পটিৰ মাজেৰে প্ৰতিপন্ন কৰিবলৈ বিচাৰিছে আমাৰ গল্পকাৰ ধ্ৰুৱজ্যোতি দত্ত। আহকচোন আমি গল্পটিৰ মাজলৈ যাওঁ। বিষ। ঐ, অথনিৰে পৰা তই ইয়াত বহি আছ? মই কি হাতলৈ সুদা পেটেৰে যাব লাগিব নেকি আজি? কেৰেকে মৰা গোৰটোত তাই চৌকাটোৰ পৰা আঁতৰত গৈ কৰফাল খাই পৰিল। কঁকালটো বিষতে চিৰিঙনি পাৰি গ'ল যদিও তাই আৰু সেইদিনা সেইটোক লৈ কেৰেপ নকৰিলে। পৰি থকাৰ পৰা জাপ মাৰি উঠি লৈ তাই চৌকাটোৰ পৰা জ্বলন্ত ফলাখৰি এডাল উলিয়াই ল'লে। কিৰেকটোৰ সন্মুখীন হ'বলৈ সেইদিনা তাইৰ অকণো ভয় নালাগিল। নিতৌ পোৱা গাৰ বিষবোৰে তাইক ইতিমধ্যেই চাগে সাহসী কৰি তুলিছিল। ধন্যবাদ ধ্ৰুৱজ্যোতি দত্ত।